Hello guys, let's talk YouTube channelলৈ আপোনালোক সকলোকে স্বাগতম। আজি মই আপোনালোকৰ আগলৈ ইংলিছ গ্ৰামাৰ সম্বন্ধীয় এটা টপিক লৈ উপস্থিত হৈছো। আজি আমাৰ টপিকটো হ'ল কজেটিভ ভাৰ্ব। সচৰাচৰ আমি কাম নিজে কৰোঁ নাইবা আনক কৰাও বা আনৰ প্ৰেৰণাত কৰোঁ। আমি যেতিয়া কোনো এটা কাম আনৰ দ্বাৰা কৰাও বা আনৰ প্ৰেৰণাত কৰোঁ তেতিয়া কজেটিভ ভাৰ্ব ইউজ কৰি বাক্য ক'ব বা লিখিব লাগে। যেনে সি মোক হহালে, অৰ্থাৎ মোৰ হহা কামটো সি কৰালে। হি মেক্স মি লাভ। মই চুলি কটালোঁ, আই গট মাই হেয়াৰ কাট, অৰ্থাৎ মোৰ চুলি কটা কামটো কাৰোবাৰ দ্বাৰা কৰালোঁ। মানুহেতো নিজেই চুলি নাকাটে, কাৰোবাৰ নাপিতৰ দ্বাৰা কটাব বা বেলেগৰ দ্বাৰা কটাব। এনেবোৰ চেণ্টেঞ্চ আমি প্ৰকাশ কৰিবৰ কাৰণে আমি কজেটিভ ভাৰ্ব ইউজ কৰিব লাগে। তেন্তে আহক আমি আজি কজেটিভ ভাৰ্ববোৰ কোনবোৰ আৰু এইবোৰ কেনেদৰে বাক্যত ব্যৱহাৰ হয় তাৰ বিষয়ে কিছু আভাস লওঁ। ইংৰাজীত কমনলি কজেটিভ ভাৰ্ব চাৰিটা ব্যৱহাৰ হয়: মেক, গেট, হেভ, লেট। ইয়াৰ বাদেও হেল্প, কজ আৰু অন্যান্য কজেটিভ ভাৰ্বসমূহ ব্যৱহাৰ হয়। আমি কজেটিভ ভাৰ্ব ইউজ কৰাৰ ক্ষেত্ৰত দুই ধৰণৰ বাক্য আমি মনত ৰাখিব লাগিব। প্ৰথমতে এক্টিভ ভইচত, এক্টিভ চেণ্টেঞ্চত কেনেকৈ কজেটিভ ভাৰ্ব ব্যৱহাৰ কৰিম তাৰ ফৰ্মেশ্যনটোও বেলেগ, আৰু পেছিভ ভইচত কজেটিভ ভাৰ্ব ইউজ কৰা ফৰ্মেশ্যনটোও বেলেগ। এতিয়া আহকচোন আমি এক্টিভ চেণ্টেঞ্চত কেনেদৰে কজেটিভ ভাৰ্ব ইউজ হয় বা তাৰ ফৰ্মেশ্যনটো কেনেকুৱা সেই বিষয়ে জানো। এক্টিভ চেণ্টেঞ্চত প্ৰথমতে ইয়াৰ ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ কজেটিভ ভাৰ্ব প্লাছ অবজেক্ট প্লাছ বিয়াৰ ইনফিনিটিভ বা টু ইনফিনিটিভ। কজেটিভ ভাৰ্ববিলাক আপোনালোকে গম পালে। কজেটিভ ভাৰ্ব এইবিলাক মেক, গেট, হেভ, লেট। আৰু অবজেক্ট ইয়াত এক্টিভ ভইচ চেণ্টেঞ্চত কজেটিভ ভাৰ্বৰ পিছত যিটো অবজেক্ট বহে ই সদায় লিভিং বিং বহে, অৰ্থাৎ পাৰ্চন, কোনো পাৰ্চনৰ নাম বা প্ৰনাউন এনেবোৰ বহে। আৰু ইয়াৰ পিছত আমি বিয়াৰ ইনফিনিটিভ বহাব লাগে। বিয়াৰ ইনফিনিটিভ মিনছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম, অৰ্থাৎ ভাৰ্বৰ ৰুট ফৰ্মটো। যেনে গ' ভাৰ্বটো আপোনালোকে জানে ইয়াৰ ফৰ্ম কেইবাটাও: প্ৰেজেণ্টত গ', পাষ্ট ৱেণ্ট, পাষ্ট পাৰ্টিচিপল গান। ইয়াৰ গ' ভাৰ্বটো বিয়াৰ ইনফিনিটিভটো হ'ল গ'। আৰু বিয়াৰ ইনফিনিটিভ নহ'বা আমি টু ইনফিনিটিভ ব্যৱহাৰ কৰিব লাগে। টু ইনফিনিটিভ হ'ল ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মৰ আগত টু লগাই টু ইনফিনিটিভ কৰা হয়। আহকচোন আমি এক্টিভ চেণ্টেঞ্চত কজেটিভ ভাৰ্ব ইউজ কৰি কেইটামান বাক্য আমি ট্ৰাই কৰোঁ। ইয়াত প্ৰথম বাক্যটো হ'ল আই মেড হিম লাভ। মই তাক বা তেওঁক হহালোঁ, অৰ্থাৎ হহা কামটো তেওঁ কৰিলে কিন্তু মই কৰালোঁ। এইটো হ'ল মেডটো হ'ল কজেটিভ ভাৰ্ব। এতিয়া এই ইয়াত আমি মেক ইউজ কৰিলোঁ। মেকটো পাষ্ট টেন্সৰ বাক্যৰ কাৰণে আমি মেড দিলোঁ। আই গট হিম টু ৰাইট এ লেটাৰ। লিখা কামটো কোনে কৰিলে? সি কৰিলে, কিন্তু কোনে কৰালে? মই কৰালোঁ। এইটো হ'ল গটটো হ'ল কজেটিভ ভাৰ্ব। আকৌ এই পিছৰ বাক্যটো আই হেভ দ্য ড্ৰাইভাৰ ষ্টপ দ্য কাৰ। মই ড্ৰাইভাৰজনক গাড়ীখন ৰখুৱালোঁ তাৰমানে। চি লেটছ আছ গ'। তাই আমাক যাবলৈ দিলে। এতিয়া ইয়াত মেড, গট, হেভ, লেটছ এইকেইটা কজেটিভ ভাৰ্ব। এতিয়া আমি আহোঁ, আমি কেনেদৰে আইডেণ্টিফাই কৰিম কোনটো কজেটিভ ভাৰ্ব কোনবোৰ চেণ্টেঞ্চত ব্যৱহাৰ হয়। প্ৰথমতে আপোনালোকে চাওক, মেড, এই মেকটো ক'ত বহিল? মানুহজনক যেতিয়া কোনোবা এটা কাম ফ'ৰ্চ দি কৰোৱা যায়, কম্পেল কৰোৱা যায়, মানুহে কেতিয়া হাঁহিব? যেতিয়া মানুহ এজনে কম্পেল হ'ব, তেওঁ ৰাখিব নোৱাৰিব কিবা কথাত বা কিবা কামত, তেতিয়া তেওঁ হাঁহিব। আৰু মই তেওঁক কি কৰিলোঁ? কম্পেল কৰিলোঁ হাঁহিবলৈ। যদি কাৰোবাক কিবা কম্পেল কৰা যায় তেতিয়াহ'লে মেক ভাৰ্বটো কজেটিভ ভাৰ্ব ইউজ কৰিব লাগে। ইয়াৰ পিছত গেট ভাৰ্ব। গেট ভাৰ্বটো সচৰাচৰ কাৰোবাক যদি কনভিন্স কৰোৱা যায়
তেতিয়াহ'লে গেট ভাৰ্ব ইউজ কৰি কজেটিভ ভাৰ্ব ইউজ কৰিব লাগে মই তেওঁক লেটাৰখন লিখিবলৈ কনভিন্স কৰালোঁ তাৰমানে তেওঁক মই লিখালোঁ তেওঁ কনভিন্স হ'লেহে লিখিব গতিকে ইয়াৰ ক্ষেত্ৰত গেট ইউজ কৰা যায় আৰু এটা আপোনালোকে মনত ৰাখিব গেটৰ পিছত এক্টিভ সেন্টেন্সত কজেটিভ গেটৰ পিছত সদায় টু ইনফিনিটিভ লাগে অৰ্থাৎ অবজেক্টৰ পিছত টু লগাই ভাৰ্বটো ইউজ কৰিব লাগে এই ভাৰ্বটো তেতিয়া বিয়েৰ ইনফিনিটিভ হ'ব এইটো টু ইনফিনিটিভ আৰু এইটো বেসিক ফৰ্মটো ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম হ'ব তৃতীয় বাক্যটো আই হেভ দ্য ড্ৰাইভাৰ ষ্টপ দ্য কাৰ মই ড্ৰাইভাৰজনক গাড়ীখন ৰখুৱাইছোঁ অৰ্থাৎ মোৰ অথৰিটি আছে হেভটো সদায় অথৰিটি থকা ক্ষেত্ৰত হেভ ইউজ কৰা যায় যেতিয়া কাৰোবাৰ ওপৰত অথৰিটি থাকিব তেতিয়া তেওঁ কামটো কৰাবৰ কাৰণে হেভ কজেটিভ ভাৰ্ব ইউজ কৰিব লাগে ইয়াত যদিও হেভ আছে কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব ইয়াৰ যিটো কজেটিভ ভাৰ্বৰ পিছত যিটো ভাৰ্ব থাকিব সেই ভাৰ্বটো কিন্তু হেভ থাকিলেও ইয়াত বেসিক ফৰ্মত ভাৰ্বৰ বেসিক ফৰ্মত বহিব থাৰ্ড ফৰ্মত নবহে ভাৰ্বৰ ফাৰ্স্ট ফৰ্মত বহিব থাৰ্ড ফৰ্ম হ'লে ষ্টপ হ'বগে গতিকে এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য নহয় এইটো সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য তাৰ পিছৰ বাক্যটো সি লেটছ আছ গো তাই মোক যোৱালে বা যাবলৈ অনুমতি দিলে ইয়াত লেটছটো সদায় অনুমতি ক্ষেত্ৰত কাবাক যদি কিবা কাম কৰিবলৈ অনুমতি দিয়া যায় তেতিয়া লেট কজেটিভ ভাৰ্ব ব্যৱহাৰ হয় এতিয়া আপোনালোকে দেখিলে যে কজেটিভ ভাৰ্ব ইউজ কৰাৰ ক্ষেত্ৰত এক্টিভ ভয়েসৰ বাক্যবোৰৰ অবজেক্টটো যেহেতু পাৰ্সন বা লিভিং থিং হয় সেই অবজেক্টটো হয় কৰ্তা আৰু সেই অবজেক্টটোৱে কাৰ্যটো কৰে অৰ্থাৎ ইয়াত অবজেক্টটো কিটো হিমে কি সি এই হাঁহা কামটো সি কৰিছে কিন্তু কৰাইছোঁ মই গতিকে বন্ধু বান্ধৱীসকল আজিলৈ কজেটিভ ভাৰ্বৰ বিষয়ে মই বেছি দীঘল নকৰোঁ পিছত আপোনালোকক পেছিভ সেন্টেন্সত কেনেদৰে কজেটিভ ভাৰ্ব ইউজ হয় মই সেই সম্পৰ্কে ক'ম তেনেহ'লে আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ নমস্কাৰ